নমস্কাৰ, মই নাজবুল। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ফিটনেছ চেনেলত। আজি আমি শিকিম সহজ এক্সাৰচাইজ যিটো আমি ডেইলি ৰাতিপুৱা কৰি পেলাই আমাৰ গোটেই দিনটো সুস্থ আৰু ধুনীয়াকৈ ৰাখিব পাৰিম। তো প্ৰথমতে আমি আৰম্ভ কৰিম ৱাৰ্ম আপৰ পৰা। আমি 5 মিনিট ৱাৰ্ম আপ কৰিম, ৰেষ্ট ৰোটেশ্যন কৰিম, শোল্ডাৰ ৰোটেশ্যন, ৰিপিটো কৰিম, ট্ৰাংক ৰোটেশ্যন, হিপছ ৰোটেশ্যন আৰু লেগ আডাকশ্যন abduction কৰি 5-5টাকৈ ৰিপিট কৰিম, মানে ৰিভাৰ্ছ কৰিব লাগিব। এতিয়া আমি আৰম্ভ কৰিম আমাৰ মেইন এক্সাৰচাইজ, য'ত থাকিব স্কোৱাট, পুছ আপ আৰু আমাৰ লাঞ্জেছ আৰু প্লেংক। এই 4টা আমি কৰিম। তাত আমাৰ 20-20 ৰেপিটেশ্যন কৰিম, 3-3টা ছেট। আৰু প্লেংকটো যে কৰিম আমি ট্ৰাই কৰিম 1 মিনিটলৈকে হোল্ড কৰাৰ কাৰণে। যদি 1 মিনিট কৰিব নোৱাৰোঁ তাতকৈ কম হ'লে হ'ব। আৰু এটা ছেটৰ মাজত আমি 10ৰ পৰা 20 ছেকেণ্ড ৰেষ্ট ল'ম। ফাৰ্ষ্টৰ পৰা আমি আৰম্ভ কৰিম স্কোৱাট। স্কোৱাট কৰিম আমি 20টা স্কোৱাট কৰিম। যদি আপুনি স্কোৱাট এনেকুৱা কৰিব নোৱাৰে তেনেহ'লে যিকোনো বেঞ্চ বা চকী ব্যৱহাৰ কৰক, তাৰপিছত আপুনি সহজে স্কোৱাটটো কৰিব পাৰিব। এতিয়া মই পুছ আপ কৰিম। পুছ আপটো মই চেষ্টা কৰিম নৰ্মেলকৈ কৰিবৰ কাৰণে। 10ৰ পৰা 20 ৰেপিটেশ্যন যিমানটো আপুনি কৰিব পাৰে, আপোনাৰ ষ্ট্ৰেংথ কিমান আছে, ষ্টেমিনা কিমান আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। যদি আপুনি এনেকুৱা নৰ্মেল পুছ আপ কৰিব পৰা নাই, বহুত কঠিন হৈ আছে, তেনেহ'লে আপুনি নি পুছ আপ কৰক। আঁঠু দুটা মাটিত থৈ পেলাই নি পুছ আপ কৰক। যদি এইটো আপুনি পৰা নাই, যিকোনো চকী বা বেঞ্চ লওক। চকী বেঞ্চত আপোনাৰ হাতটো গ্ৰিপ ভালকৈ ধৰিব আৰু ইয়াত অতি সহজে আপুনি পুছ আপটো কৰিব পাৰিব। 10ৰ পৰা 20 যিমানটো মাৰিব পাৰে। এতিয়া আপুনি কৰক লাঞ্জেছ, গৈ থকা লাঞ্জেছ, খোজকাঢ়ি লাঞ্জেছটো গৈ থাকিব, ৱাকিং লাঞ্জেছ বুলি কওঁ আমি। যদি আপুনি এনেকুৱা কৰিব পৰা নাই, তাৰপিছত আপুনি এটা সহজ উপায় দি দিওঁ। যিকোনো লাঠি বা যিকোনো আপুনি ঠাইত ৰখি পেলাই যিকোনো চাপোৰ্ট এটা ল'ব, যেনেকৈ মই দেখাই আছোঁ তেনেকুৱা চাপোৰ্ট এখন ল'ব। ধৰি পেলাই আপুনি এটা জেগাত থিয় হৈ আপুনি লাঞ্জেছটো কৰিব পাৰে। আপুনি শ্ল'লি তললৈ যাব আৰু শ্ল'লি ওপৰলৈ আহিব। চাব আপোনাৰ চাপোৰ্টটো কেনেকৈ হয়, কি সহজে কৰিব পাৰে। লাষ্ট আমি প্লেংক কৰিম। প্লেংক আপুনি যিমানটো কৰিব পাৰে, 10-20 ছেকেণ্ড, 30 ছেকেণ্ড মই দেখুওৱাৰ দৰে। শোল্ডাৰ আৰু এলবো একে লাইনত ৰাখিব। যিমান মিনিট আপুনি হোল্ড কৰিব পাৰে তিমান মিনিট হোল্ড কৰিব। আমাৰ এক্সাৰচাইজ শেষ হৈ গ'ল। এতিয়া কৰিম কিছুমান ষ্ট্ৰেচিং, য'ত আমাৰ মাছালকেইটা ৰিলেক্স হৈ থাকিব। তো ষ্ট্ৰেচিঙত আমি কি কৰিম? মই কৰিম নি টু চেষ্ট ষ্ট্ৰেচ, কেট কাউ ষ্ট্ৰেচ, ব্ৰিজ ষ্ট্ৰেচ, চাইল্ড ষ্ট্ৰেচ, কেমেল ষ্ট্ৰেচ। এনেকুৱা কিছুমান ষ্ট্ৰেচ কৰিম যাৰখনত মোৰ লেগ অলপ ষ্ট্ৰেচ হৈ যাব। তো ৱৰ্কআউটৰ শেষত আপুনি এইবোৰ কৰিব লাগিব। আপুনি অতি সহজে কৰিব পাৰে। আপুনি এটা ষ্ট্ৰেচত 5 ছেকেণ্ডকৈ হোল্ড কৰিব। যিকোনো ষ্ট্ৰেচ কৰে আপুনি 5-5 ছেকেণ্ডকৈ হোল্ড কৰিব লাগিব। আশা কৰিছোঁ আপোনাৰ মনত ভাল লাগিছে ভিডিঅ'টো চাই পেলাই, আৰু আপুনিও ৰাতিপুৱা উঠি পেলাই এইবোৰ এক্সাৰচাইজ কৰিব, গোটেই দিনটো সুস্থ আৰু ধুনীয়া কৰি ৰাখিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। সুস্থ থাকক, হেল্ডি থাকক, ভাল খোৱা খাদ্য খাওক। ধন্যবাদ।